নমস্কাৰ মই প্ৰিয়ংকা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছো ভিডিঅ' মানে ডেইলি দিব লাগে আসলতে কিন্তু মোৰ অলপমান টাইমৰ প্ৰবলেম হয় সো মানে ডেইলি ভিডিঅ' আপলোড কৰিবলৈ অলপমান প্ৰবলেম হয় যেহেতু ডেইলি দিবলৈ হলে ডেইলিয়ে শুট কৰিব লাগিব আৰু মোৰ ইমান সময় মানে নাইকিয়া হৈছে সময়ৰ অভাৱ আৰু যেহেতু ইউটিউব চেনেলটো আছে গতিকে ইয়াক আগবঢ়াবলৈ কিবা নহয় কিবাটো ভিডিঅ' আপলোড কৰিবই লাগিব নহয় জানো আৰু যেটো আপোনালোকৰ উপকাৰী হওক এনেকুৱা নহয় যে অযথা এগাল দি পেলাই আপলোড কৰি থাকিম যেটো আপোনালোকৰ কামত আহে বা কিবা এটা তাৰ পৰা আপোনালোকে জ্ঞান পায় গতিকে তাৰ কাৰণে অলপমান নিজেও পঢ়া-শুনা কৰিব লাগিব বা নিজেও কিছুমান নিজৰো সম্যক জ্ঞান থাকিব লাগিব নহয় জানো সেই কাৰণে মানে ডেইলি ভিডিঅ' আপলোড কৰিবলৈ অলপমান প্ৰবলেম হয় সো আজিৰ ভিডিঅ'টো মোৰ হৈছে এখিনি কথা বাৰু বাদ দিলো আজি মোৰ ভিডিঅ'টোৰ মেইন টপিক হৈছে নৰ্মেল ডেলিভাৰীৰ ওপৰত নৰ্মেল ডেলিভাৰী মানে কি হয় আৰু তাৰ কাৰণে কৰণীয় কি হয় তাৰ কিবা মানে সাইড ইফেক্ট আছে নেকি আৰু কিমান ভাল হয় কিমান বেয়া হয় অলপমান তাৰ বিষয়ে আজি কথা পাতিম যি সকলে মনতে ভাবিছে যে নৰ্মেল ডেলিভাৰীৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ মানে হয় বা নিজকে কেনেকৈ সবল কৰি ৰাখিব সেই বিষয়েও কথা পাতিম গতিকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকৰ অলপ হলেও মানে লাভ হয় আৰু তেতিয়াহলে মই ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছো গতিকে প্ৰথমতে হৈছে নৰ্মেল ডেলিভাৰীৰ বিষয়ে জানিবলৈ হলে প্ৰথমতে জানিব লাগিব যে নৰ্মেল ডেলিভাৰী কি হয় গতিকে সকলোৱে জানে যে নৰ্মেল ডেলিভাৰী হৈছে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত শিশুৰ জন্ম প্ৰাকৃতিকভাৱে হয় মহিলাৰ ভেজাইনাৰ দ্বাৰা হেতুটো সকলোৱে জ্ঞাত হয় আৰু প্ৰেগনেন্সিৰ সময়ত যদি সকলো ধৰণৰ শাৰীৰিকভাৱে সকলো ধৰণৰ ঠিকে থাকে মাতৃগৰাকীৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে আৰু কি ঠিকে থাকিব লাগে বা নালাগে সেইখিনি মই আগৰ ভিডিঅ'টোত বিতংভাৱে কৈছো আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো তেতিয়াহলে সেইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকৰ বহুত সুবিধা হ'ব গতিকে সকলো বিলাক যদি ঠিকে থাকে শাৰীৰিকভাৱে আৰু মানসিকভাৱে তেতিয়াহলে নৰ্মেল ডেলিভাৰী কৰা পসিবল হয় আৰু ডাক্তৰৰ অনুমতি অবিহনে কেতিয়াও আপুনি মানে নিজে ডিসাইড নকৰিব যে মই কোনটো কৰিব লাগে বা নালাগে ডক্তৰৰ ওপৰত সম্পূৰ্ণভাৱে এৰি দিব ডক্তৰে যোনটো ঠিক বুলি ভাবে সেইটোৱে মানে আপোনাৰ কাৰণে যোনটো বেষ্ট হয় সেইটোৱে কৰিব গতিকে আহক তেতিয়াহলে নৰ্মেল ডেলিভাৰীৰ বিষয়ে অলপমান কথা পাতো So first of all normal delivery আপুনি normal delivery যদি কৰিব বিচাৰে তেতিয়াহলে তাৰ কৰণীয় কিছুমান আছে কাৰ্য আৰু আপুনি নিজেও খুব সাৱধানভাৱে চলিব লাগিব যদি আপুনি normal delivery এক্সপেক্ট কৰে প্লাস নৰ্মেল ডেলিভাৰীৰ কাৰণে কিছুমান মানে মহত্বপূৰ্ণ কথা বা লাভৱান কথা যোনটোৱে আপোনাক মানে সহায় কৰে আজি মই সেইখিনি কম মই যিমানখিনি জানো বা মই যিমানখিনি আগতে মোৰ নিজৰ নৰ্মেল ডেলিভাৰীৰ কাৰণে মই কি কৰিছো বা কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে কি এক্সাৰসাইজ কৰিব লাগে সকলো ধৰণৰ কম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যাতে আপোনালোকৰ বহুতখিনি প্ৰবলেম সলভ হয় তো নৰ্মেল ডেলিভাৰী যদি আপুনি নৰ্মেল ডেলিভাৰী বিচাৰে তেতিয়াহলে আপুনি প্ৰথমৰ পৰাই হেতু প্ৰিপাৰেচন ৰাখিব লাগিব শাৰীৰিকভাৱে আৰু মানসিকভাৱে ইয়াতে শাৰীৰিকভাৱেটো আপুনি নিজকে প্ৰস্তুত কৰিব লাগিব লগতে মানসিকভাৱে নিজকে প্ৰস্তুত কৰাটো এটা খুবেই দৰকাৰী কথা এনেকুৱা হয় আজিকালি বহুতে আগতে ভয় কৰে যে নৰ্মেল ডেলিভাৰী কথা শুনিয়ে বহুতে ভয় কৰে সেইটো মানে মানসিকভাৱে আপুনি ভাগি পৰিব নোৱাৰিব সেইটো সবলতা আপুনি নিজৰ মনক আগৰ পৰাই আপুনি স্থিৰ কৰিব লাগিব যে মই কি বিচাৰো বা মই কৰিব পাৰিম নে নোৱাৰিম সেইটো আপুনি নিজে মানে ঠিক কৰিব লাগিব গতিকে আপুনি যদি নৰ্মেল ডেলিভাৰী কৰিব বিচাৰে তেতিয়াহলে আপুনি মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব লাগিব যে মই নৰ্মেল ডেলিভাৰী এটা বিচাৰো আৰু সুস্থ সবল ভাবে মোৰ নিজৰ সন্তানটো মই এই পৃথিৱীলৈ আনিব বিচাৰো গতিকে আপুনি তাৰ কাৰণে অলপমান কষ্ট কৰিব লাগিব কষ্ট নকৰিলে একো ফলে পোৱা নাযায় গতিকে অলপ হলেও কষ্ট আপুনি মাতৃ হ'বলৈ যেহেতু উলাইছে তেতিয়াহলে নিশ্চয়কৈ কৰিবই লাগিব যেতিয়া দেখা যায় যেতিয়া সিজাৰ কৰা হয় অৰ্থাৎ সিজাৰিঙৰ দ্বাৰা ডেলিভাৰী কৰা হয় তেতিয়া খুবেই যত্ন লোৱাটো মানে কেয়াৰ লোৱাটো এগৰাকী মাতৃৰ মানে খুব প্ৰয়োজন আৰু কাৰণ কি 7টা লেয়াৰ কাটিহে মানে 7টা লেয়াৰ অতিক্ৰম কৰিহে বাচ্চাটো উলিওৱা হয় গতিকে ভাবক কিমান বেছি কেয়াৰ ল'ব লাগিব পিছৰখিনি সেই কাৰণে মানে আজিকালি এনেকুৱা ব্যস্ততাপূৰ্ণ জীৱন যে মানে মানুহৰ ইমান সময় নাই যে নিজৰ কাৰণেটো obviously সময় নাথাকে কাৰণ কি
যদি মাতৃগৰাকী যদি কাম কৰা মানে অফিচ যাব লাগে বা তেনেকুৱা ধৰণৰ থাকে নিজৰ খুব মানে কেয়াৰ লোৱাটো সিজাৰ কৰাৰ পিছত নিজৰ খুব কেয়াৰ লোৱাটো বেছি দৰকাৰ হৈ পৰে নৰ্মেলৰ ক্ষেত্ৰত সেই কাৰণে এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত যদি আপুনি নিজৰ ধ্যান বেছিকৈ ৰাখিব নোৱাৰে বা নিজৰ প্ৰতি যিখিনি কৰণীয় সেইখিনি কৰিব নোৱাৰে তেতিয়াহলে আপুনি নৰ্মেল ডেলিভাৰীৰ কথাই চিন্তা কৰিব কাৰণ কি নিজৰ যদি ধ্যান ৰাখিব নোৱাৰে তেতিয়াহলে হেতু বেছি প্ৰবলেম হ'ব পিছত গৈ পেলাই সেই কাৰণে নৰ্মেল ডেলিভাৰী প্ৰিফাৰ কৰিব ডেলিভাৰী সন্তান আৰু মাক দুইজনৰ কাৰণে লাভদায়ক হয় যেহেতু প্ৰাকৃতিক প্ৰক্ৰিয়াটো এটা সম্পূৰ্ণ সুস্থ আৰু সবল প্ৰক্ৰিয়া হেতু সকলোৱে জানে যেটো আগৰ জামানাত কি হৈছিল যে আগৰ জামানাতটো দাই বা এনেকুৱা যোনবিলাক থাকে এক্সপাৰ্ট মানে ডক্টৰৰ অবিহনে তেওঁলোকে ঘৰতে মানে হেতু সন্তান জন্ম দিয়ে গতিকে তেওঁলোকৰ ক্ষেত্ৰত মানে নৰ্মেল ডেলিভাৰী খুব বেছি হেতু সময় নৰ্মেল ডেলিভাৰীয়ে মানে বেছিকৈ সকলোৱে প্ৰিফাৰ কৰে সিজাৰটো বহুত দূৰৰে কথা গতিকে তেওঁলোকে যদি পাৰে তেতিয়াহলে আমিনো মানে এটো জেনাৰেশনেনো কিয় নোৱাৰিব এতিয়াটো এটো টেকনলজি আহিছে কাৰণেহে যদি নাহা হয় তেতিয়া কি কৰিলে হয় সো নৰ্মেল ডেলিভাৰীটো সন্তান আৰু মাক দুইজনৰ কাৰণে লাভদায়ক হয় যদি আপোনাৰ প্ৰথম সন্তান সিজাৰিঙৰ দ্বাৰা হয় আৰু তেতিয়াহলে দ্বিতীয় সন্তানো যদি সিজাৰ কৰা হয় তেতিয়াহলে মাতৃগৰাকীয়ে বহুতো সমস্যাৰ আৰু প্লাস শিশুটোৱেও বহুতো সমস্যাৰ সন্মুখীন কৰিব লগা হয় কিন্তু কিছুমানৰ ক্ষেত্ৰত ভাগ্যক্ৰমে সমস্যা সকলোৰে নহবও পাৰে কিন্তু বহুতৰ ক্ষেত্ৰতে সেই সমস্যা সন্মুখীন হ'ব লগা হয় কিন্তু নৰ্মেল ডেলিভাৰীৰ ক্ষেত্ৰত হেতু মানে আপুনি বেছি সমস্যাৰ সন্মুখীন হ'ব লগা নহয় বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায় আৰু প্লাস নৰ্মেল ডেলিভাৰীৰ পিছত বাচ্চাটোৰ মাকেও বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ পায় প্লাস বাচ্চাটোৰো পিছৰ যিখিনি সমস্যা জন্মৰ পিছৰ যিখিনি সমস্যা তাৰ মানে বহুত প্ৰবলেমৰ পৰা হি মানে বাচিব পাৰে যেনেকৈ ধৰক আজিকালি এটা মেইন প্ৰবলেম হৈছে যোনটো এষ্টমা এটাক বুলি কয় হেতুৰ হোৱাৰ সম্ভাৱনা খুব কম থাকে উশাহটো যোনটো মানে উশাহ লোৱাত কষ্ট পায় হেতু আৰু প্লাস মধুমেহ আৰু বেছি শকত হোৱা এনেকুৱা টাইপৰ সমস্যাৰ পৰা মানে পৰিত্ৰাণ পায় আৰু গতিকে নৰ্মেল ডেলিভাৰী হেকাৰণে প্ৰিফাৰ কৰিব যাতে সন্তানটোৰ মানে জন্মৰ সময়ছোৱাটোৰ পিছৰ সময়ছোৱাটো মানে জন্মৰ পিছৰ সময়ছোৱাখিনিও সিহঁতৰ কাৰণে মানে এটা সুস্থ সবল আৰু শাৰীৰিকভাৱে তেওঁলোকে যাতে ভালকৈ জীৱনটো অতিবাহিত কৰিব পাৰে তাৰ প্ৰতি ধ্যান ৰাখি আপোনালোকে নৰ্মেল ডেলিভাৰী প্ৰিফাৰ কৰিব ফাৰ্স্ট অফ অল নৰ্মেল ডেলিভাৰীৰ কাৰণে আপুনি কৰিব লগা প্ৰথম ইম্পৰ্টেন্ট কামটো হৈছে যে আপুনি নিজৰ ওজন বাঢ়িবলৈ নিদিব যদি অলৰেডি আপুনি বেছি শকত হয় তেতিয়াহলেতো তাত একো কৰিবলগীয়া নাই কিন্তু যদি আপুনি বহুত বেছি শকত হেতু টাইমত হ'বলৈ লয় তেতিয়াহলে নিজৰ ওজনটো চেক কৰাই থাকিব আৰু বেছি বাঢ়িবলৈ নিদিব এটা লিমিট থাকে ওজন বঢ়াৰ প্ৰেগনেন্সিৰ সময়ত সিমানটো লিমিটলৈকে বাঢ়িবলৈ দিব আৰু যদি বেছি বাঢ়ে তেতিয়াহলে আপুনি কি কৰিব আপুনি ডেইলি মানে নিতৌ সদায় খুজ কাঢ়িবলৈ লব আৰু ৰেগুলাৰ ব্যায়াম কৰা ষ্টাৰ্ট কৰিব আপোনাৰ শৰীৰটো ভালে থাকিব প্লাস আপোনাৰ বেবিটো সুস্থ সবল হ'ব গতিকে ৰাতিপুৱা আৰু ইভিনিং টাইমত দুবাৰকৈ খুজ কাঢ়া ষ্টাৰ্ট কৰিব যদি আপোনাৰ শৰীৰটো যদি বেছি ভালে নাথাকে বা আপুনি বেছি কষ্ট কৰিবলৈ নিবিচাৰে তেতিয়াহলে 10 মিনিটৰ পৰা ষ্টাৰ্ট কৰিব আৰু সেই খুজ কাঢ়া মিনিটটো 40 মিনিটলৈকে যিমান পাৰে বঢ়াব গতিকে আপুনি খুজ কাঢ়াৰ টাইমিংটো 40 মিনিটলৈকে যদি দিনে খুজ কাঢ়ে তেতিয়াহলে আপুনি নৰ্মেল ডেলিভাৰীৰ কাৰণে সম্পূৰ্ণকৈ ৰেডি হ'ব কাৰণ কি খুজ কাঢ়াটোৱে আপোনাৰ সহন শক্তি নিৰ্মাণ কৰাত সহায় কৰিব যিটো আপোনাৰ প্ৰেগনেন্সিৰ সময়ত ডেলিভাৰী টাইমত বহুত বেছি কামত আহিব গতিকে যিমান পাৰে খুজ কাঢ়িব আৰু এনেকুৱা নহয় যে প্ৰেগনেন্সিৰ সময়ত খাই শুই বহি এনেকৈ টাইম নকটাব যিমান পাৰে কাম কৰিব আপুনি নিজৰ কাম কিটা বেলেগ কাম কৰিব নালাগে আপুনি নিজৰ যিখিনি মানে যিখিনি কৰি থাকে ডেইলি সেইখিনি কৰিব যেনেকৈ নিজৰ ৰুমটো খৰা মোচা কৰা মানে প্ৰেগনেন্সি সময়ত হেতু এটা এক্সাৰসাইজ টাইপৰ হৈ যায় গতিকে কিছুমানে ভয় খাই কৰিবলৈ কিন্তু তাত ভয় কৰিবলগীয়া কোনো ধৰণৰ কথা নাথাকে আপুনি নিজৰ কাম কিটা ধুনীয়াকৈ কৰিব পাৰে গতিকে খাই শুই বহি এনেকৈ টাইমটো নকটাব তাৰ দ্বাৰা মানে বেবিটোৰ গাত এফেক্ট পৰিব পাৰে গতিকে যিমান পাৰে এটা দুটা কাম কৰি থাকিব যাতে আপোনাৰ বডিটো চলাচল হৈ থাকে আৰু বেবিটো সুস্থ সবল হৈ থাকে সেইকাৰণে যিমান পাৰে নিজৰ কামখিনি নিজে কৰিব আৰু বেলেগৰ ওপৰত ডিপেন্ডেন্ট নহব তেতিয়াহলে এইটো আছিল ফাৰ্স্ট টিপস যে আপুনি ডেইলি মৰ্নিং আৰু ইভিনিং ওয়াক কৰিবলৈ ষ্টাৰ্ট কৰিব
যাতে আপোনাৰ বডিটোৱে নৰ্মেলৰ কাৰণে লাহে লাহে ৰেডি হ'বলৈ ষ্টাৰ্ট হয় সেই সময়ত যেহেতু ব্যায়ামটো এটা খুব বেছি মানে প্ৰয়োজনীয় হয় গতিকে ইউটিউবত বহুত বেছি ব্যায়ামৰ বিষয়ে সাৰ্চ কৰিব বা টপিক আছে তাৰ তেনে ধৰণৰ আপুনি সেয়া চাই পেলাই ব্যায়াম নিশ্চয়কৈ কৰিব ৰাতিপুৱা আৰু আবেলি দুইটা সময়ে অলপ অলপকৈ বেছি সময় নহয় আৰু যিমানখিনি পাৰে কৰিব আৰু নোৱাৰাটো আপুনি বেছিকৈ নকৰিব হেতু কোনো কম্পালসৰি নহয় প্লাস আপোনাৰ যোনটো গাইনো হয় তেখেতকো খুধিব আৰু তেখেতে যোনখিনি ব্যায়াম আপোনাক কৰিবলৈ কয় সেইখিনি আপুনি কৰিব আপুনি এগৰাকী মাতৃ বা মহিলা ভগৱানে আমাৰ শৰীৰটো এনেকুৱাকৈ বনাইছে যে আমি সকলো পৰিস্থিতি বা যিকোনো ধৰণৰ সমস্যাৰ পৰা আমি পটককে আহিব পাৰো বা আমাৰ হেতু সহন শক্তি আছে ধৈৰ্য আছে মহিলাৰ যিকোনো কামৰ কাৰণে আমি ভয় নকৰো এনেকুৱা টাইপৰ মানে আমাক বনাইছে ভগৱানে নহয় জানো গতিকে আপুনি নিজে নিজৰ ওপৰত আত্মবিশ্বাসটো ৰাখিব লাগিব যে আপুনি সেইটো কাম কৰিব পাৰিব আপুনি আগতে ভয় নাখাব যেহেতু মই আগতে কৈছো যে আগৰ যুগত যেনেকৈ মানুহে নিজৰ সন্তানক নিজৰ ঘৰতে জন্ম দিছিলে আৰু ফৰেনৰ আপুনি ভিডিও চেক কৰিব পাৰে যে ফৰেন কাউন্ট্ৰিটো এতিয়াও মানে নিজৰ সন্তানক মাতৃগৰাকীয়ে নিজৰ ঘৰতে জন্ম দিয়ে তাত কোনো ধৰণৰ সিহঁতে সিজাৰিংটো সিহঁতে নকৰে নিজৰ সন্তানক নিজে নিজৰ ঘৰতে জন্ম দিয়ে তেওঁলোকে আৰু তেওঁলোকৰ জানো সেই পেইন বা কষ্ট জানো তেওঁলোকে ফিল নকৰে জানো গতিকে আমিনো কিহৰ কাৰণে নোৱাৰিম সেইভাবে আপুনি নিজৰ ওপৰত সেই আত্মবিশ্বাসটো ৰাখিব গতিকে নিজে আত্মবিশ্বাসী হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু অলপো ধৰণৰ ভয় বা শংকা মনত নাৰাখিব নিজৰ যিখিনি কৰণীয় সেইখিনি আপুনি কৰি যাব ডেইলি ব্যায়াম কৰিব আৰু ভাল ভাল খাদ্য খাব ফ্ৰুটস খাব তেনে ধৰণৰ যিখিনি আপুনি নৰ্মেল ডেলিভাৰীৰ কাৰণে প্ৰিফাৰেবল সেইখিনি কৰিব আপুনি নিশ্চয়কৈ সুস্থ আৰু সবল এটা সন্তান জন্ম দিব প্ৰেগনেন্সিৰ সময়ত দেখা যায় যে 3 মাহলৈকে বহুতৰে খাব পৰা সমস্যা বা এনেকুৱা ধৰণৰ খাব নোৱাৰে ভমিটিং হৈ থাকে মুৰে 3 মাহলৈকে মানে কন্টিনিউয়াছলি ভমিটিং হৈছিলে ৰাতিপুৱা উঠাৰ পৰা মানে ৰাতি শুৱালৈকে যিয়ে খাওঁ হেতুৱে ওলাই যায় মই তেতিয়া অকল মানে আলু পিটিকা ভাত খাই মানে জিয়াই আছিল আৰু হেতু সময়ত মানে আলু পিটিকা ভাতটো খাব নোৱাৰো মানে জোৰ জবস্তি কৰি খাও যিয়ে খাও মানে বমি হৈ ওলাই যায় হেতু নৰমাল হয় যে আপোনালোকে ভয় নকৰিব যে কিহৰ কাৰণে হৈছে মৰ্নিং সিকনেস বুলি যোনটো কয় হেতু প্ৰেগনেন্সিৰ সময়ত প্ৰায় মহিলাৰে হোৱা দেখা যায় কিছুমানৰহে নহয় গতিকে 3 মাহলে ভমিটিং হোৱাটো নৰমাল হয় আৰু ভমি নহবৰ কাৰণে ডক্টৰে আপোনাক প্ৰেসক্ৰাইব কৰিব মেডিসিন আপুনি যিমান পাৰে সেইখিনি নাখাব ভমিটিংৰ কাৰণে কাৰণ কি এটো নৰমাল হয় আৰু এটো আপোনাৰ নিজে নিজে ভাল হ'ব আৰু মানে পেট বিষৰ বমি হোৱাৰ এনেকুৱা ধৰণৰ টেবলেট দিব আপুনি যিমান পাৰে নাখাব যদি বেছি পেইন সহ্য কৰিব নোৱাৰে তেতিয়া হলে খাব কিন্তু মানে প্ৰায়ভাগ এভয়েড কৰিব কাৰণ কি মেডিসিনৰ যিখিনি সাইড এফেক্ট থাকে হেতু বাচ্চাটোৰ শৰীৰলৈ যাব গতিকে এইখিনি কথাৰ প্ৰতি আপুনি ধ্যান ৰাখিব আৰু নিজৰ খোৱা বোৱা 3 মাহৰ পিছত যেতিয়া আপোনাৰ লাহে লাহে শৰীৰটো ঠিক হ'বলৈ ল'ব তেতিয়া আপুনি মানে খোৱা ষ্টাৰ্ট কৰিব তাৰ পিছৰখিনি যিখিনি খাদ্য তালিকা আপুনি প্ৰায় বহাই দিব খাদ্য বেছিকৈ খাব তাত বেছিকৈ সবজি আৰু ফলমূল বেছিকৈ ৰাখিব আৰু পানী খুব বেছিকৈ খাব 7-8 গিলাসৰ লৈকে মানে পানী খোৱাটো সেই প্ৰেগনেন্সিৰ সময়ত বহুত বেছি দৰকাৰ যেহেতু আপোনাৰ সন্তানটো পানীৰ ভিতৰতে থাকে গতিকে আপুনি যদি শৰীৰত পানীৰ কমি হয় তেতিয়া হলে সন্তানটোৰ ওপৰতে তাৰ এফেক্টটো পৰিব গতিকে যিমান পানী খায় সিমানে আপোনাৰ শৰীৰটোৰ কাৰণেটো ভালে আৰু সন্তানটো মানে সুস্থ সবল হৈ থাকিব গতিকে তাৰ প্ৰতি ধ্যান ৰাখিব আৰু ভাল ভাল খাদ্য খাব প্লাস যি মন যায় তাকে খাব আপুনি এনেকুৱা নহয় যে এটো নাখাম হেতু নাখাম যি মন যায় হেতুৱে খাব আৰু যিমান পাৰে বেছিকৈ খোৱাৰ ফলনি আপুনি পুষ্টিকৰ খাদ্য খাব আৰু শাক-পাচলি বেছিকৈ খাব ফলমূল বেছিকৈ খাব আপুনি নিজৰ ডায়েট এটা নিজে তৈয়াৰ কৰি ল'ব যে এটো সময়ত মই এটো খাম আৰু ৰুটিন মতে সম্পূৰ্ণকৈ খাব দেখিব আপোনাৰ সুস্থ সবল এটি সন্তান জন্ম হৈছে গতিকে মই ভাবিছে এই ভিডিওটো আপোনালোকৰ ইউজফুল হওক আৰু আপোনালোকৰ অলপ হলেও সহায়ক হওক তেতিয়া হলে কিবা যদি আপোনালোকৰ জানিবলগীয়া কথা থাকে এটো প্ৰসংগত তেতিয়া হলে মোক কমেন্ট কৰি জনাব নিশ্চয় আৰু মই অন্য এটা টপিক লৈ আহিম নেক্সট ভিডিওত তেতিয়া হলে লগ পোৱাৰ আশাৰে মই প্ৰিয়ংকা আজিলৈ আহিছো বাই বাই